Hello everyone, welcome to my channel. আজি মই বনাবলৈ লৈছো সৰিয়হ আৰু জলকীয়াৰ এটা বহুত টেষ্টি আচাৰ। ইয়াৰ বাবে মই প্ৰথমে সৰিয়হখিনি ভালদৰে ধুই পলাই ৰ'দত শুকুৱাই ললো আৰু এতিয়া এইখিনি ভালদৰে পিচি লম। এয়া মোৰ আটাইবোৰ সৰিয়হ ভালদৰে পিচা হৈ গ'ল। এতিয়া এই সৰিয়হখিনি মই এটা বাউলত উলিয়াই লম। এতিয়া ইয়াত মই ভিনেগাৰ দি দিম। আপোনালোকে প্ৰথমতে ভিনেগাৰখিনি বেছিকৈ দি নিদিব। লাহে লাহে অলপ অলপকৈ দি যাব আৰু এনেদৰে এখন হাত দি লৰাইও ল'ব। এনেদৰে অলপ অলপকৈ দি পলাই সানি যাব। এয়া মোৰ সৰিয়হত ভিনেগাৰ সনা হৈ গ'ল। এতিয়া ইয়াত মই 1 চামুচ নিমখ দি দিলোঁ। আকৌ ভালদৰে সানি ললোঁ। এতিয়া এই সৰিয়হখিনি আমি 3-4 দিনৰ কাৰণে ঢাকন মাৰি ভালদৰে ঢাকি থৈ দিম, যাতে সৰিয়হৰ তিতা ভাৱটো একেবাৰে নোহোৱা হৈ যায়। মই এইফালে ভালদৰে জলকীয়াখিনি ধুই পলাই এবাৰ ৰ'দত শুকুৱাই ললোঁ আৰু এটা এটাকৈ এনেদৰে সমান জোখত কাটি গলোঁ। ইয়াত আপোনালোকে অকল কেঁচা জলকীয়া বা পকা জলকীয়াও ল'ব পাৰে। মই ইয়াত দুই ধৰণৰ জলকীয়াই লৈ লৈছোঁ। এনেদৰে দুই ধৰণৰ জলকীয়া দিলে দেখিবলৈ বেছি ভাল লাগে। এনেদৰে আপোনালোকে একে জোখত কাটি গৈ থাকিব। এয়া মোৰ আটাইবোৰ জলকীয়া কটা হৈ গ'ল। এয়া মোৰ 3 দিনৰ পিছত ভিনেগাৰ সনা সৰিয়হখিনি উলিয়াই লৈছোঁ। ইয়াৰ বাবে আমি ভিনেগাৰ সনা সৰিয়হ, কাটি লোৱা জলকীয়া, 1 চামুচ ক'লা নিমখ, 5 ফুৰণ আৰু লাল মিৰ্চ পাউডাৰ লৈ লৈছোঁ। আৰু এইফালে কেৰাহী এটা পাতি পলাই তেলখিনি গৰম হ'বলৈ দি দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাত ইয়াত মই 5 ফুৰণ কেইটামান দি দিছোঁ। আৰু ৰেড চিলি পাউডাৰ অকমান দি দিছোঁ। ইয়াত ৰেড চিলি পাউডাৰটো আমি অকল আচাৰৰ ৰঙৰ কাৰণেহে ব্যৱহাৰ কৰিছোঁ। তাৰ পিছত কাটি লোৱা জলকীয়াখিনি দি দিলোঁ আৰু ভালদৰে এবাৰ লৰাই ললোঁ। তাৰ পিছত ইয়াত মই ভিনেগাৰ সনা সৰিয়হখিনি দি দিম। সৰিয়হখিনি দিয়াৰ পিছত আপোনালোকে ভালদৰে এবাৰ লৰাই ল'ব। আৰু এতিয়া মই ইয়াত 1 চামুচ ক'লা নিমখ দি দিলোঁ আৰু ভালদৰে লৰাই ললোঁ। আপোনালোকে যদি আচাৰটোত অকমান তেল কম হোৱাৰ নিচিনা দেখিছে, তেতিয়াহ'লে আপোনালোকে ইয়াত অকমান তেল দি দিব পাৰিব। ইয়াত মোৰ আচাৰটোত অকমান তেল কমি যোৱাৰ নিচিনা হৈ যোৱাত মই অকমান ইয়াত মিঠাতেল দি দিলোঁ আৰু এবাৰ ভালদৰে লৰাই ললোঁ। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া মোৰ জলকীয়া আৰু সৰিয়হৰ আচাৰ একেবাৰে ৰেডি হৈ গ'ল।
দেখিছেনে কি ধুনীয়া হৈছে। এই আচাৰটোত বেছি মছলাৰ প্ৰয়োজনেই নাই আৰু বহুত ভাল লাগে খাবলৈ। আপোনালোকে লুচি, ৰুটি, ভাত সকলো লগতে খাব পাৰে। এতিয়া আপোনালোকে এই আচাৰখিনি ধুনীয়াকৈ বৈয়ামত ভৰাই থৈ দিব পাৰিব আৰু বহুত দিনলৈকে খাব পাৰিব। এয়া মই আচাৰখিনি ধুনীয়াকৈ বৈয়ামত ভৰাই থৈ দিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।